নমস্কাৰ সেৱা শ্ৰদ্ধা জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে ভালে বাৰু কি খবৰ পানেৰীৰ বাকী ৰাইজ ভালে আছে তেতিয়াহ'লে মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত আৰু আজি আহিছো মই টংলা চাইডত আগতেও প্ৰগ্ৰাম কৰিছোঁ বাট পানেৰীত ফৰ দি ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু সেইকাৰণে মই বহুত বেছি এক্সাইটেড আছিলোঁ যেতিয়া আমাৰ ঘৰত নিমন্ত্ৰণ দিবলৈ তেওঁলোক গৈছিলে মোৰ খুবেই বেছি ভাল লাগিছিলে আমাৰ যিটো ঘৰৰ ওচৰৰে হয় সেই আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব আজিৰ অনুষ্ঠান আজি মই পানেৰীবাসী ৰাইজক নচুৱাম বুলি অহা নাই মই নিজে নাচিম বুলি আহিছোঁ নচুৱাবনে নাই এটা জোৰকৈ চিঞৰ লাগে এনেকৈ কাম নহ'ব 1 2 3 আৰু এটা শুনি জোৰকৈ 1 2 3 এয়াহে লাহে লাহে জোচ আহিব ৰাইট যিহেতু ঠাণ্ডা পৰিছে নাচোতে অলপ গৰম উঠিব লাগিব ঠিক আছে সকলোৱে নাচিব পৰা গীত গাম আৰু প্ৰথমতে অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ খুব ভাল লগা এটি গীতেৰে আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব এখনি গামোচাৰে সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ এয়া আমাৰ সভাপতি মহেন্দ্ৰ ভৰালীদেৱ মই কীবৰ্ডত ভূপেন সকলোৱে হাত তালিকে সমৰ্থন জনাব ইয়াৰ কীবৰ্ডত ভূপেন জিপেত আছে অনুপম চহৰীয়া আৰু লেডাৰত আছে কিশোৰ ডামত আছে উদয় বৰ্মন আৰু বেছ গীটাৰত আছে নিপু তেখেতসকলে এখন গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ শেষত অকণমান একেলগে নাচিলে ভাল লাগিব আমাৰ পিছৰ ফালে থকা ৰাইজ নেকি নাচিব জানেনে আজিতো মই শিকামেই সকলোকে যিমান ৰাইজ
সকলোৱে গাব লাগিব আমাৰ মাজৰ পিনে বহি থকা বাইদেউসকল সৈন্যসকল মোৰ ভণ্টিসকল সকলোৱে গাব লাগিব আমাৰ ডেকা ল'ৰাবিলাক জোচ আছে নে নাই বাৰু নাচিবলৈ এটা চিঞৰ শুনিম নেকি বঢ়িয়া একেলগে গাইছোঁ খুব জনপ্ৰিয় গীত সকলোৱে গাব লাগিব মোৰ লগত
থেংক ইউ ছ' মাছ ভাল লাগিছে